দাবি পূরণ করো আমার দাবি পূরণ করো বোর্ড এক্সাম বাতিল করো বোর্ড এক্সাম বাতিল করো বোর্ড এক্সাম বাতিল করো বোর্ড এক্সাম বাতিল করো We want justice we want justice we want justice we want justice we want আমার দাবি পূরণ হোক কপিল সরকার আমার কথা শোনাও কপিল সরকার আমার কথা শোনাও কথা শুনো আমার দাবি পূরণ হোক দুটা ষ্টুডেণ্টৰ ছেম চিলেবাছ ছেম চব ইফেক্ট ছেম পৰিব যদি CBSE ষ্টুডেণ্ট এজনে এক্সাম নিদিয়ে সেইটো ডিচিশ্যন বহুত ভাল লৈছে আৰু চবেই ইণ্ডিয়াৰ গোটেইখিনি মানুহে এটাই বিচাৰি আছে যে CBSE মানুহে এক্সাম নিদিয়ক বাট আমাৰ অসমৰ মাত্ৰ দুজন তিনিজন মানুহে ইটোত লাগি আছে যে সেবা এক্সাম হ'ব মোক কাৰণটো লাগে যে সেবা এক্সাম পাতি লাভ কি ইটো সময়ত কৰোণা টাইমত কৰোণা চিটুৱেশ্যনে এনেকুৱা এটা চিটুৱেশ্যন সেবা এক্সাম পাতি লাভ কি একো লাভ নাই এইবিলাক এনে ফকটি আমি কৰি আছে একো লাভ নাই এইবিলাক চ' সেবাৰ এক্সাম ঠিকছে এইটো ভিডিঅ'ত যোনটো আছে এইটো ঠিকছে ভাইৰেল কৰক আৰু সেবাৰ এক্সাম পাতিব নালাগে কাৰণ CBSE এক্সাম কেঞ্চেল কৰিছে সেবাৰ এক্সামো কেঞ্চেল কৰিব লাগে আমাৰ ঘৰতো প্ৰব্লেম আছে আমাৰ ঘৰতো আমি যদি যাওঁ এতিয়াও কৰোণা হ'ব যদি পাতিব ইচ্ছা আছে অনলাইন এক্সাম পাতক যদি পাতিব ইচ্ছা নাই এক্সাম কেঞ্চেল কৰক কাৰণ আমি ঘৰত আছোঁ আমি এক্সাম সিদিনা দিবলৈ যাম তাতে কৰোণা হ'ব ৰেছপনচিবিলিটি আপোনালোকে ল'ব দুবাৰ তিনিবাৰকৈ আপোনালোকে কৰোণা ভাল কৰি দিব বাট মোৰ কাৰণে মই এক্সামটো দি পেলাই আহিলোঁ অহাৰ পিছত ইয়াতে দুজনকৈ মোৰ মা পাপা আছে মা পাপাৰ বেমাৰ হ'ব তাৰপিছত কি কৰিব আপোনালোকে ৰেছপনচিবিলিটি আপোনালোকে ল'ব কোনোবা এজনক যদি মই হেৰাই পেলাওঁ ৰেছপনচিবিলিটি আপোনালোকে ল'ব বা মা পাপাই যদি মোক হেৰাই পেলাই ৰেছপনচিবিলিটি আপোনালোকে ল'ব নেকি 2-3 লাখ টকা হেৰুৱা মানুহজনক 2-3 লাখ টকা দিলে নিজৰ সন্তানজন বা নিজৰ মা পাপাই ঘূৰি নাহে মনত ৰাখক আৰু যোনখিনি ষ্টুডেণ্ট গোটেইখিনিকে কৈছোঁ যে এইটো ভিডিঅ' ঠিকছে ভাইৰেল কৰক যিমান পাৰে ভাইৰেল কৰক গোটেই অসমত পাৰিলে পঠিয়াই দিয়ক ভিডিঅ'টো থেংক ইউ